নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু বিহুতনো কিনো পিঠা যোগাৰ কৰিলোঁ আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ আৰু মোৰ ভিডিঅ'ত সকলো ধৰণৰ পিঠা দেখিব পাব মানে মই যি বনাইছোঁ আৰু যিখিনি যোগাৰ কৰিছোঁ চব দেখাইছোঁ আৰু এজনী বৌ কিমান ধেমালি কৰি হাঁহি আছে দেখিছেনে বাৰু এতিয়া মই আপোনালোকক মোৰ ভিডিঅ'টো চাই থাকোঁ মই সকলো ধৰণৰ পিঠা দেখাই এই পিঠাটোৰ নাম হ'ল বুবিয়া পিঠা আৰু এই পিঠাখিনি যে কিহে বনাইছোঁ আপোনালোকক কৈ দিওঁ আমপাখি চাউলেদি আৰু পানী মিক্স কৰি বনোৱা হৈছে তেল নিদিয়া কৰি আপোনালোকেও বনাই খাবচোন আৰু এইখিনি দেখিছেনে বাৰু এইখিনি হৈছে এইটো এটা কেক পিঠা আমাৰ বৰমাই বনোৱা দেই মই বনোৱা নহয় কিন্তু এইখিনি আটা আৰু আমপাখি চাউল মিক্স তাৰপিছত লগতে গুড় দিয়া হৈছে খাই চাব আপোনালোকেও বনাই এনেকৈ ভাপতে দি মানে কেৰাহীত দি ঢাকোন দি থৈ দিব আধা ঘণ্টামান ধুনীয়াকৈ সিজি যাব দেখিছেনে বাৰু ইমান ধুনীয়া লাগিছে এইখিনি কালি ভিডিঅ'ত দেখিছিলেই আৰু এইখিনি হ'ল তিল পিঠা আৰু ইয়াত ধৰিব পাৰিছে চাগে তিলৰ লাড়ু হয় চাওকচোন ইমান ধুনীয়া আছে তিলৰ লাড়ুকেইটা আহিব আপোনালোকে সকলোৱে খাবলৈ এইখিনি কি পিঠা দেখিছেনে বাৰু আপোনালোকক মই কিহেদি বনোৱা কৈ দিওঁ বুলি ভাবিছোঁ এইখিনি হৈছে তিল আৰু গুড় বৰা চাউল মিক্স কৰা ঘিলা পিঠা হয় আপোনালোকে বনাই খাবচোন তিল আৰু গুড় দি বহুত ধুনীয়া লাগে খাই এয়া চাওকচোন এইখিনি হ'ল মালপোৱা বুলি কয় আৰু এইখিনি পিঠাগুড়ি লৈছোঁ আৰু ইয়াত ময়দা আছে আৰু চৌদাখাৰ পৰিমাণ অনুসৰি অকণমান দিয়া হৈছে বাৰু আপোনালোকেও তেনেকৈ দিব আৰু গুড় দিয়া হৈছে দেখিছেনে বাৰু কিমান ধুনীয়া কোমল হৈছে খাবলৈ বহুত ধুনীয়া লাগিব এয়া চিৰা পেকেট অনা ভাগতে আছে বৰাইমান ভৰোৱাই নাই এইখিনি মুড়ি হয় মুড়ি বিহুৰ কাৰণেই চব যোগাৰ কৰা হৈছে আপোনালোকো আহিব খাবলৈ এয়া ধৰিব পাৰিছে চাগে দৈ হয় বৰাইমান ভৰোৱা বৰাইমতে আছে আৰু ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব